New com. High club mix high club mix যেনকে পায় এনকে চাওক গাধটো চাওক তাকে তো অলপমান বেলেগকে হ'ব তাৰমানে ইয়াত কিছুমান অতি নিভাজ মানে খাটি খোৱা। Hello guys and welcome back to my YouTube channel Has Club Mix. Guys, জীৱনৰ এটা প্ৰথমবাৰ এটা ব্লগ ভিডিঅ' বনাব গৈ আছো, নাজানো কেনেকুৱা লাগিব, তো চাব কেনেকুৱা লাগে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। আজি আমি গৈ আছো ৰংগিয়া, তো কাইলৈ এটা শ্বুটিং আছে, চিৰিয়েলৰ শ্বুটিং হয়, তো তাতে যাই আমি বহুতক লগ পাম আৰু বহুত বস্তু দেখা পাম, বহুত বস্তু বুজিব পাৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, বহুত ইণ্টাৰেষ্টিং হ'ব আৰু বহুত মানে ডাঙৰ ডাঙৰ আৰ্টিষ্ট আহিব আৰু ভাল এটা মানে চিৰিয়েলৰ কাম ষ্টাৰ্ট হ'ব। তাতে আমি গৈ আছোঁ, মই আৰু ইফালে আছে আন্নাছ আছে, আৰু এতিয়া বৰ্তমান আছোঁ মঙলদৈ। এতিয়া যাব ওলাইছোঁ, ইয়াতে পৰিৱেশটো চাব পাৰে। বৰ্তমান আছোঁ খেতি পথাৰত, এনেকুৱা হৈ আছে এইটো ৰাস্তা। ইফালে আমি এইফালৰ পৰা আহিলোঁ, এতিয়া আমি যাম এইফালে, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান আমি ইয়াতে অলপমান এনজয় কৰিলোঁ, এইফালে আন্নাছ আছে আৰু মই আছোঁ। এতিয়া যাম চিধা, তো যাই কিনে আমি ফাৰ্ষ্টত ৰংগিয়াত নাযাওঁ, এতিয়া আমি যাম মুক্তাপুৰ বাইহাটা চাৰিআলি। এতিয়া আমি যাম ফাৰ্ষ্টত বাইহাটা চাৰিআলি, আৰু তাতে যাই মোৰ ফ্ৰেণ্ড এজন আছে, ফ্ৰেণ্ডৰ ঘৰত থাকিম আৰু ৰাতি থাকিম। অহাকালি শ্বুট আছে, সকলোকে দেখাম, একদম ধুনীয়াকৈ দেখাম। ব্লগটো অলপমান ডাঙৰ হ'ব পাৰে, তো আপোনালোকে সকলোৱে চাই থাকিব ভিডিঅ'টো। আৰু একদম প্ৰথমবাৰ এটা ব্লগ হয়, মই জীৱনত কেতিয়াও ব্লগ বনোৱা নাছিলোঁ, তো লাজ নিদিব। যদি বেয়া লাগে ক'ব কমেণ্ট কৰি, নেক্সট নবনাওঁ। আৰু চাই থাকিব এইখিনিয়ে, আৰু বহুত ক'ব নাজানো কাৰণ লাজ লাগি আছে। এতিয়াই ব্লগ ভিডিঅ' কেতিয়াও বনোৱা নাই, আজি জীৱনৰ প্ৰথমবাৰ ফাৰ্ষ্ট। কাৰণ আজি পৰিৱেশটো বহুত মানে ধুনীয়া লাগিছে, ভাবিলোঁ কিবা ভিডিঅ' এটা বনাই দিওঁ নেকি। বৰ্তমান পূৰা মাস্ক চাস্ক মাৰি ল'লোঁ ধুমকে, আৰু এতিয়া আমি যাম। সন্ধিয়া হৈ গ'ল, মোৰ অলপমান টেনশ্যন লাগি আছে, কাৰণ এইফালে অলপ পিছত কাৰ্ফিউ, আৰু চাই লওঁ। আজিতো ৰংগিয়া নাযাওঁ, আজি বাইহাটা চাৰিআলি যাম, তাতে ফ্ৰেণ্ডৰ ঘৰ আছে, ফ্ৰেণ্ডৰ ঘৰত থাকিম। আজি থাকি মৰ্ণিং ডাইৰেক্ট এইটো ভিডিঅ'ত লগ পাম আপোনালোকক। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব, যিখিনিয়ে নহওক আপোনালোকক অলপ হ'লেও ইণ্টাৰেষ্টিং দিব চেষ্টা কৰিম। কাৰণ জীৱনৰ প্ৰথমবাৰ ব্লগ, কেতিয়াও ব্লগ ভিডিঅ' শ্বুট কৰা নাছিলোঁ, বনোৱা নাছিলোঁ। আজি কিবা এটা ভাল লাগিছে, নাজানো কোনখিনিলৈকে ষ্টাৰ্ট কৰিছোঁ, কোনখিনিলৈকে শেষ হৈ যায় বা কোনখিনিলৈকে শেষ কৰোঁ, কিন্তু আজি যিটো ভিডিঅ' মই জানো বহুত স্পেচিয়েল হ'ব বহুত। তো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব প্লিজ। কিবা খাব আহিলোঁ, ভোক লাগিছে বুলি কৈছিলোঁ, ফাইনেলি কিবা এটা তো ফাইনেলি গাইজ পাই গ'লোঁ কিবা খাবৰ কাৰণে। চাওমিন খালোঁ দুটাই, তো খোৱা হৈ গ'ল। কেনে লাগে খাই? একদম মজা।
সেই আগত চাওক না কিমান গৰু এইফালে আমাৰ বেলিটো এণ্ডিং হ'ব গৈ আছে সেয়া চাওক ৰঙা হৈ আছে একচুৱেলি অহাকালি শ্বুটিঙত আৰ্টিষ্ট কোন কোন থাকিব আমিও ভালদৰে গম নাপাওঁ আমাক মাতিছে জাষ্ট গ'লে গম পাম আৰু কোন কোন আৰ্টিষ্ট আহিব আৰু আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক কোন কোন আহে কোন নাহে আৰু কোন কেনেকৈ এক্টিং কৰে অলপ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি কিছুমানৰ চিৰিয়েলত এক্টিং কৰিব মন আছে কমেণ্ট বক্সত জনাব তো গাইজ ফাইনেলি আহি পালো আৰু হৈ গ'ল ৰাতি কাৰণ মই মোৰ ফ্ৰেণ্ডৰ কাৰণে The next day. হেল্ল' গাইজ ফাইনেলি গুড মৰ্ণিং আৰু আজি হ'ব শ্বুটিং এইটো বিকি আছে এই বিকি আৰু আল্লাহ চাওক কেনেকৈ ঘুমাই আছে ঐ হেল্ল' গুড মৰ্ণিং তো ৰাতি আজি ইয়াতে থাকিলোঁ এতিয়া শ্বুটিং হ'ব আমি যাম আন্নাজ মই আৰু বিকিয়ে তো ভিডিঅ'টো কালি কৈছিলোঁ যোৱাকালি শ্বুট কৰিছোঁ যোৱাকালি আমি বিকিহঁতৰ ঘৰত আহিছোঁ আৰু আজি এতিয়া শ্বুটিং হ'ব ৰংগিয়াত বৰ্তমান বাহিৰত তামাম বৰষুণ দি আছে তো যাই ফালে দেখাই আছোঁ কিমান বৰষুণ দি আছে এইটো খুলি থওঁ এক ছেকেণ্ড তোক মই গোটেইকেইটাকে ভিডিঅ' কৰি এৰি দিম ৰ ইয়াত ব্লগটো খুলি দিলো এইফালে খোল সেইফালে খোল নাই দে খুলি যাব তো এতিয়া ৰেডি ষ্টেণ্ডটো তলত পেলাই দিয়া বিরত দিয়ে আনছ আগে খালি থৈ দিয়া খালি থাকিব এই তো একসাথে বহিব যে আনছ টেনশন নাই এইটো মাত না দরজাটো লগাই দিয়া আৰু এই চিলিণ্ডাৰটো এইটো লব এতিয়া ডাইৰেক্ট যাম এটা বজাৰ কৰি দিছ মানটো মই আৰু গলে মাথা মাথা নাই বাই 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 হালে পবন দা হাই হাই বাই 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 মাইনা দা হ'ব দে কি লিখি আছে এইটো কোনে খাইছে আদা হা কি খাইছে আদা আমাৰ লিখিব সময় নাই বাবে আমি নিয়োগে মেনেজাৰ বুলি ক'ব লাগিব আৰু লিখি আছে পুৰা মোৰ লগত কি এনেকৈ কৈ থাকে টিভি আছে ৰাতি টিভি চাম হা বিকিৰা হা টিভি আছে সিংগল বেডৰ ৰুম হয় মই বেলগত পাম এতিয়া মই বেল ইয়াতে নাপা ভাই ইয়াতে নাপা তলত নাপা ৰুমটো তালা মাৰ লগত লাইট অফ তো গাইজ ফাইনেলি আমি আহি শ্বুটিং প্লেচ পালোঁ
আৰু ইয়াতে কোনে কোনে এক্টিং কৰিব তো সকলোকে দেখাম। চ' ভিডিঅ'টো লাষ্টলৈকে চাব আৰু বহুত ধুনীয়া মানে পৰিৱেশ চাই তো ইয়াতে কৰিব সেৱা দাদায়ে। এয়া আমাৰ প্ৰচেষ্টাৰ মানে কি বুলি কয় প্ৰথম প্ৰয়াস। গতিকে আমি ইয়াৰ পিছতো আমি মানে বেলেগ চিৰিয়েল আৰু প্ৰডিউচ কৰাৰ আশা ৰাখিছোঁ। গতিকে আপোনাক সকলোৰে মই সহযোগিতা আশা কৰিছোঁ। আৰু ইয়াতে আমাৰ মানে পৰিচালক হিচাপে আমাৰ পংকজ পল্লৱ শৰ্মা থাকিব। লগতে ইয়াৰ মাজতে এক্টিং চাইটো মাজে মাজে ময়ো চাম। আৰু আমাৰ গোটেই অপাৰেশ্যনটো আমাৰ বিকিয়ে পৰিচালনা কৰিব। গতিকে সমূহলৈ শুভেচ্ছা ৰাখি পেলাই আজিৰ এই শুভ অনুষ্ঠানটো মই উদ্বোধন হোৱা বুলি পেলাই মই ঘোষণা কৰিম। এটা চাপৰি দিয়া সকলোৱে। ঠিক আছে দাদা, আজি কি হ'ব? আজি নতুন চিৰিয়েল এখনৰ আজি আৰম্ভণি আমি সকলোৱে কৰিবলৈ আহিছোঁ। জেগাডোখৰ কি? এয়া আপোনাৰ বটাকুচি ৰঙিয়াৰ। ৰঙিয়াৰ এইফালে বতাহকুচি, তাত আমি কৰিবলৈ আহিছোঁ। চিৰিয়েলখন ভাল হ'ব। তো ৰাইটাৰ শিল্পীকে লিখিছে আৰু ইয়াত ভাল ভাল অভিনেতা অভিনেত্ৰীও আছে। গতিকে চিৰিয়েলখন ভাল হ'ব, আপোনালোকে চাব দেই। যেতিয়া দিব তেতিয়া আপোনালোকে চাব। অকণমান সময় লাগিব, কেইদিনমান। ডাবিং আছে, এডিটিং আছে, কিবা মিউজিক আছে, কিবা কিবি কৰোঁতে অকণমান সময় লাগিব। গতিকে সময়খিনিৰ পিছত যেতিয়া চেনেলত কিন্তু ভিডিঅ'টো বহুত মজা হ'ব ন? একদম খুব ধুনীয়া হ'ব, খুব ভাল হ'ব। আপোনালোকে চাই ভাল পাব। এটা গতানুগতিকতকৈ বা অকণমান বেলেগ কমেডি পাব, মানে ভাল পাব তো আৰু এক্টিঙৰ জড়িত মানে ভাল ভাল আৰ্টিষ্ট কি আছিল, আমাৰ বিমল দা আছে। বিমল আছে, এইটো আমি দেখাম অলপ পিছত। মুনীন্দ্ৰ আছে, বিমল আছে, ডিম্পীক চিনি পায়, ডিম্পী আছে। ডিম্পী বা আমাৰ কালি আহিব। কালি আহিব। ডিম্পী বাৰ কালি শ্বুট আছে। কালি শ্বুট আছে। আজি আৰম্ভণি খালি মানে বতৰৰ কাৰণে অলপ খেলি মেলি তেনেকুৱা হ'ল। ভাল ভাল অভিনেত্ৰী আছে। আৰু এইফালে সংগীতা আছে। সংগীতা এইফালে আছে। হাই কৰিবা সংগীতা। তো তুমি কি কৰিবা? তুমি চিৰিয়েল আগতে নাই কৰা। নাটক কৰিছোঁ, শ্বৰ্ট ফিল্ম কৰিছোঁ, গান কৰিছোঁ। এইবাৰ মোৰ প্ৰথম চিৰিয়েল। অলপ এক্সাইটেড হৈ আছোঁ, কিন্তু ভাল লাগি আছে। আৰু কোৱা, ভাল লাগিব নহয়? আৰু কি আছিল, অলপ পিছত শ্বট দেখাম আমি কেনেকৈ শ্বট লয়। দেখাই দিব। এইটো আমাৰ চিৰিয়েলৰ জনপ্ৰিয় এজন অভিনেতা। তো তেওঁ কমেডি কৰিব। তো এইটো ব্লগত অকণমান দেখাই দিব তেওঁ কমেডি কৰি কেনেকুৱা মানে হ'ব ব্লগটো। অলৰেডি আমি শ্বুট কৰিলোঁ, দাদাক লগ পোৱা নাছিলোঁ, জাষ্ট আহিলে। তো দাদা কৰি দেখাবনে অলপ কেনেকুৱা হ'ব মানে? দেহি বহুত দিনৰ পৰা বিয়া সহ লাগি আছে, হ'ব পৰা নাই। ঐ ছোৱালী, এটা তোমাৰ লগ এটা দেখুৱাই দিবাচোন। বিয়া হ'ব পাৰো নেকি? আমি আহি এতিয়া লগ পালোঁ মীনান্দ দাক। তো দাদা ক'ব কি কৰে নকৰে। তো বিশেষ ক'বলগীয়া একো নাই, আৰু যিখিনি ক'ম আপোনালোকে শুনিব আৰু ময়ো শুনিম। বাকী আপোনালোকে ভিডিঅ'টো চাব, চাই ভাল পালে কমেণ্টত জনাব। আৰু আপোনালোক সকলো কিজনী মোক চিনিয়ে পায়। মানে মোৰ অৰিজিনেল নাম হৈছে মুনীন্দ্ৰ, আৰু মোৰ চিৰিয়েলৰ বেলেগকৈ মাতে 3 ইঞ্চি বাটাম বুলি ক'লে চিনিয়ে পায়, ফুট বুলি ক'লে এনেকুৱা। আৰু দাদাক লগ পাই খুবেই ভাল লাগিল। আৰু আমাৰ এখন চিৰিয়েলৰ শ্বুটিং চলি আছে, সেইকাৰণে ইয়াতে আমি কাম কৰি আছোঁ। সেয়েহে আপোনালোকে সকলোৱে আমাক সহায় সহযোগ কৰিব। স্পেচিয়েলি মই লৈ আহিছোঁ। হয়,
দাদাক মই লৈ আছোঁ বহুত কষ্ট কৰি কিন্তু হয় 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 আচ্ছা আৰু সেইকাৰণে কৈছোঁ আপোনালোকে আমাক সকলোকে সহায় সহযোগ কৰিব তেতিয়াহে আপোনালোকৰ মাজত আমি ধুনীয়া ধুনীয়া মনোৰঞ্জন দিব পাৰিম আপোনালোকে চাব ভাল পাব এইখিনিয়ে ধন্যবাদ মাছি মোক দেখিলো মোক বাইদেউ মাছি মোক কওকচোন পানী এবাল্টিং লৈ আছোন কাম কৰিব বাপাৰে দিনে ৰাতি চিন নাই না 1 টকা দৰমহা বাঢ়াই দিছি না ভালকে এসাঁজ খাবা দিছি মানে বাইদেউ মই মাৰ কথা মনত পৰিছি কেনে আলোচনা কৰিছো যা পানী বাল্টিং আনব হ'ব বাইদেউ এতিয়া আনি আছো মই তো আমাৰ ডাইৰেক্টৰ দাদা তো কি কৰিলে আজি মানে এতিয়া কমপ্লিট হ'ব এণ্ডিং হ'বই প্ৰায় আজিৰ দিনৰ শ্বুটিংটো তো কেনেকুৱা কি হ'ল এইটো মানে ব্লগ এটা মই বনাই আছিলোঁ তো গোটেইখিনি মই অলপ অলপকৈ চবকে দেখাব চেষ্টা কৰিছোঁ আপুনি বাকী আছে তো মানে কেনেকুৱা কি চিষ্টেম হৈ আছে মানে চিৰিয়েলটো ক'লে অলপ ভাল লাগিব মানে এখন কমেডি ছবি হ'ব এনে সচৰাচৰ যিবিলাক কমেডি চিৰিয়েল আপোনালোকে দেখা পায় সেই তেনেকুৱা চিন নহয় অলপমান বেলেগকৈ হ'ব তাৰমানে ইয়াত কিছুমান অতি নিভাঁজ মানে খাটি খোৱা মানে আমাৰ গাঁৱলীয়া মানে কাহিনী পোৱা কাহিনীবিলাক দেখিবলৈ পাব আৰু আৰ্টিষ্টখিনিৰ কথা মই নকওঁ কি মাৰ্ভেলাছ অভিনয় কৰিছে দুটামান তো এতিয়া আছে আমাৰ বিমল দা তো বিমল দা ক'ব কিনো কম হাইচ ক্লাব মিক্স হাইচ ক্লাব মিক্স যেনকে পায় সেনকে চাওক আধটো চাওক তাকে তো চাওক মুঠতে চাই থাকক ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু আপোনালোকে মৰম দিয়ক কোনে নহয় সেইগিলা দিলেই হ'ব টকা পইচা একো দিব নালাগে ঘণ্টাটো আৰু হামলি ঘণ্টাটো মাৰি দিয়ক আৰু লাইক কমেণ্টটো যি পাৰে সিমান কৰি দিয়ক তো বিমল দা শ্বুট আজি নহ'লেও কালি হ'ব বাৰু কালি শ্বুটিং আছে তো এতিয়া বিমল দা ঘৰত যাব ওলাইছে তো বিমল দা যাব আৰু কালি আকৌ লগ পাম কালি আৰু কাইলৈ আৰু এটা ব্লগ শ্বুট কৰিম এইটো কেতিয়া আপলোড হয় নাজানো ইয়াতে নেটৱৰ্ক নাই কিন্তু কাইলৈ আৰু এটা ব্লগ শ্বুট কৰিম তেতিয়া আকৌ লগ পাম শ্বুটিঙৰ কেইটামান চিন আপোনাক দেখাই দিম ঠিক আছে এই ৰ'ব চাব দেই কি প্লেচ হয় তো গাইজ ফাইনেলি আমাৰ আজি শ্বুটিং কমপ্লিট তো মই আহি ৰূপ পালোঁ আৰু অহাকালি শ্বুট হ'ব সেইটো বাৰু বেলেগ দেখাম তো গাইজ আপোনালোকে যিখিনি চালে মই বিশেষ একো ক'ব নাযাওঁ ফাৰ্ষ্ট টাইম এটা ব্লগ বনাইছিলোঁ কেনে হৈছে মই একদম ক'ব নোৱাৰিম যদি কিবা হৈছে ভুল হৈছে সৰু ভাইটি বুলি বা দাদা বুলি বা যি ভাবে ক্ষমা কৰি দিব আৰু তো মই কেতিয়াও ব্লগ বনোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম তো কিবা এটা মানে বনাইছোঁ চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ এক্টিঙৰ প্ৰতি ইণ্টাৰেষ্টিং থাকে তো কমেণ্ট কৰি জনাব পাৰে তেতিয়ালৈকে বাই বাই এণ্ড